নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে স্বাগতম জনালো আজি নতুন এটা ভিডিঅ'ত। ল'ৰাটো বহুত ধুনীয়া কিন্তু দেই। আপোনালোকে সকলোৱে ল'ৰাটোক আগবাঢ়ি আনিব লাগিব। আপোনালোকে হাত চাপৰি লাগিব, হাত চাপৰি লাগিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে জোৰকৈ জোৰকৈ যাব লাগিব। সকলোকে মৰম জনাইছোঁ। বহুত আচলতে কৈছে, দেখিবলৈ বৰ ভাল লাগিছে। আৰু এখন বিহু আচলতে আমাৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব আচলতে বিহুৰ কাৰণে বৰ অপেক্ষা কৰি আছে, বিহু চলিয়ে আছে, তথাপিতো বিহু 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 হয়নে? আমাৰ অসমীয়া ৰাইজ বিহু বুলিলে একদম বলিয়া আৰু হয় না? এতিয়া মোৰ কথাখিনি শুনিবলৈ আপোনালোকৰ ধৈৰ্য নোহোৱা হৈ গৈছে হয়নে? ডান্স বুলি কোৱা এটা মানে ডান্স হয়, চাব কেনেকুৱা হয় দেখুৱাম আমি। বঢ়িয়া দেই, চাব ডান্স বুলি কয়।